हेलो एवरीवन असाज ब्लगर अন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও এতিয়া বৰ্তমান ভালে আছোঁ আৰু পূজাতে ঘৰলৈ আহিলোঁ ঘৰলৈ আহি অলপ গাছাবোৰ বেয়া থকাৰ বাবে ভিডিঅ' বহুত দিন কৰা হোৱা নাই সেইকাৰণে আজি যিহেতু কাতি বিহু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজিয়ে শ্বুট কৰোঁ আৰু বিহু দিনাখনে তেওঁৰ ছুটি নাই যেতিয়া আমি যাবগৈও লাগিব আপোনালোক সকলোকে কাতি বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ বছৰটোলৈ আপোনালোক সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু ধন ধানেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ আৰু আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যেতিয়া দিনটো কেনেদৰে কি হয় তাকে দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ এয়া চাওক আমাৰ গাঁৱৰ পথাৰ সোণগুটি লাগিছে আৰু আজি সকলোৱে চাকি বন্তি জ্বলাব পথাৰত কি ধুনীয়া লাগিছে বৰ ধুনীয়া বতাহ মাৰি আছে আৰু ধানো লাহে লাহে লাগিছে আৰু আমি এতিয়া গৈ আছোঁ নাৰিকল আনিবলৈ মাহ প্ৰসাদ দিয়া হ'ব যিহেতু আমি নাৰিকল আনোগৈ এতিয়া আৰু এয়া নামঘৰত শাহুমায়ে প্ৰসাদ ভাগ আগবঢ়ালে খাইছেনে পাপাই খাইছা নাই দাদলি সঁচাকৈ ডাঙৰ মাছ এটা দিয়ক আলহী দি আছে বিহু বুলি এনেই দি থৈ দিয়ক আমাৰ ৰাইজে কি কৰিছে পিঠা মই বনামকৈ বনাবলৈ সময় নহ'লে চব তোমাৰ ভাগতে পৰিলেগৈ বৰপিঠা বনি আছে বিহু ধুমধাম লাগিছে এয়া চব ফুলা ফুলা বৰপিঠা কোনে খাব গৰম আমাৰ পৰা নাৰিকল বনোৱাত লাগি আছে বিহুটো পিঠাৰ অবিহনেতো বিহু হ'ব নোৱাৰে আৰু সেইকাৰণে মই আপোনালোকলৈ আমাৰ একে পিঠাৰ প্লেটখন মই একদম ৰেডি কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাবৰ বাবে বিহুটোতো পিঠা চিঠা বনোৱা হয় ন আপোনালোক সকলোৱে বনাইছে তথাপিতো মোৰ ফালৰ পৰা আমাৰ ঘৰৰ ফালৰ পৰা কি বনালোঁ তাকে আপোনালোকক দেখুৱাম আৰু পিঠা আনি বনোৱা নাই ভণ্টি আৰু মই বৰ বিশেষ পিঠাত এক্সপাৰ্ট নহয় আৰু শাহুমায়ে বনালে তাৰপিছত সেয়া ভণ্টি ছোৱালীৰ পৰা লাডু খাই আছে কেনেকুৱা বনিছে টেষ্টি লাডু বনাইছে নাৰিকল আৰু আপোনালোকক মই প্লেটখন দেখুৱাওঁ সেয়া ৰেডি কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাবলৈ অকণমানতো ধুনীয়াকৈ সজাবই লাগিব ন গতিকে চাওকচোন আমি বিহু কেনেদৰে যোগাৰ কৰিলোঁ এয়া আমাৰ বিহুৰ যোগাৰ দৈ চিৰা নাখাওঁ মই সেইকাৰণে খালী দৈকে খাম যে দৈ এনেদৰে লৈছোঁ এয়া পিঠা লাড়ু বৰপিঠা এনেদৰে আপোনালোকলৈও আগবঢ়াই দিছোঁ ঘৰৰ পৰাই আপোনালোকক বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া প্ৰসাদ কৈ দে হেপী কাতি বিহু না বিহু লাগিছে নাই কিমান লাগিছে তাৰপিছত তাই মোৰ ভিডিঅ'কে লগাই দিনটো চাই থাকে মোৰ ভিডিঅ'কে চাই প্ৰসাদ খাই আছে আৰু ঘৰ গোটেই খিচিমিচি হৈ আছে নেদেখা আৰু বিহু বুলি এতিয়া গান এটা লগাম হেপী কাতি বিহু আমি বিহু খালোঁ বাই বাই আইতা ঘৰত আহিছোঁ কোৱা আইতা আহিছোঁ নকৰিবা কি কৈছে ফুলিছে বেদে ফুলিছে চিকেন ফুৰিছে মছলাখিনি কাটি ল'ম লৰালৰিকৈ এয়া আমাৰ দুপৰীয়া সাজৰ কাৰণে বিহু বুলি মাংস এনেদৰে মেৰিনেট কৰি থোৱা হৈছে আৰু এইফালে পিচিবলৈ মছলা ৰেডি কৰি থোৱা আছে দুৰ্ভাগ্যৰ কথা যে কাৰেণ্টটো নাই আৰু মছলা পিচিব পৰা নাই গতিকে ভাত খাবলৈ আৰু বহুত সময় লাগিব চাগে বনাবলৈ পৰা নাই কাৰেণ্টটো নথকাৰ কাৰণে সিজিছে নাই মাংস একদম এক কেৰাহী মাংস বনি আছে দেই এয়া আমাৰ লোকেল চিকেন বনি আছে ৰঙালাওৰ সৈতে একদম গৰম বতৰত গৰম আৰু ভণ্টিয়ে বনাইছে বিৰাট টেষ্টিকৈ আমাৰ মাংস অলমষ্ট ৰেডি হৈ গ'ল ভাত খাবলৈ বহিলোঁ হৈ আছে
যাবলৈ ওলালোঁ আৰু মাহঁতক বিহু সেৱা ভাগ একেলগে জনালোঁ। তাৰপিছত এতিয়া যাম আৰু সকলো ওলাই মেলি ৰেডি। মায়ে মনতে অকণ দুখ কৰিছে, উপায় নাই, কি কৰিম, যাবতো লাগিবই। আমি যাবলৈ ওলালোঁ এতিয়া, ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া যাম কচুনতলা। गलती कर बैठा है दिल गलती कर बैठा है गलती कर बैठा है दिल बोल हमारा हमारा बोल हमारा ओ यारा बोल हमारा क्या होगा। ফটো উঠিবলৈ নামিলোঁ। কি ধুনীয়া বাগান বাগান বাগান, কি ধুনীয়া। আৰু এতিয়া ফটো দিম আহি কাপোৰ খুলিলানে তুমি? ঐ আহি ঘৰত উঠিলিনে? হে এভৰিৱান, ঘৰ আহি জাষ্ট পালোহি আৰু মায়ে চাকি বন্তি জ্বলাই আছে। মই মাছখিনি থৈ লওঁ, মাছ লৈ আহিলোঁ ৰাস্তাৰ পৰাই। এয়া থলোঁ আৰু এতিয়া অকণ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আন্ধাৰ বিৰাট আন্ধাৰ হৈ আছে, মোবাইলত চাৰ্জ নাই। আমাৰ কি কওঁ পূৰা এনাইকৰ পিছত উঠি আছে। কোনে আনিছিলে? এনাই এনাই আনিছে? কোনে আনিছে? চাহ খাওঁ, বিহুৰ চাহ। মাতাশ্ৰীয়ে কি বনাইছে তাকে খাম। খাম আকৌ, কোনে নাখাম বাৰু? নাখাবা? দিলোঁ। খানা পিনা বনি আছে। মই বনাই আছোঁ মাছৰ কাৰী। এয়া বিলাহী পেষ্ট, আদা নহৰু পিঁয়াজ পেষ্ট বনাই এনেদৰে ভাজি আছোঁ। মই বৰ্তমান বনাই আছোঁ মাছৰ কাৰী, মাছৰ গ্ৰেভি বনাই আছোঁ। মাছৰ তৰকাৰীটো ময়ে বনাই দিওঁ আৰু পোৱালি মাছ খাইছে। কি খাইছা বেটা? কেপিচ কেঁচাকৈ ব্যৱহাৰ কৰিছোঁ। কেঁচা মাছ দি এনেকৈ মছলাখিনি ভাজি মাছ কেপিচ কেঁচাকৈ অলপ দি মছলাতে ভাজিম, যাতে মাছৰ ভিতৰত ধুনীয়াকৈ মছলাখিনি সোমাই পৰে। আৰু গেছটো একেবাৰে কমকৈ ৰাখিছোঁ। বাকী মাংস মায়ে বনাব আৰু। সেই বিৰান ভাত পানী খালোঁ আৰু এতিয়া সময়ো হ'ল 10:30। গতিকে ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আৰু বিৰাট ভাগৰ লাগিছে। দিনটো বিহু বুলিও বহুত দৌৰা নকৰা হ'ল, সেইকাৰণে আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আচলতে মই আমাৰ গাঁৱৰ ঘৰখন দেখুৱাবৰ বাবে আৰু গাঁৱৰ ঘৰখনৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ বাবেহে বনালোঁ আজি। গতিকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ' যাতে আপোনালোকে পোনপ্ৰথমে উপভোগ কৰিব পাৰে তাৰ বাবে আপোনালোকে বেল আইকনটো ক্লিক কৰি দিব। গতিকে আজিলৈ আহিছোঁ, গুড নাইট।